সভাপতি আছিলে তেওঁ যোৱাকালি ওদালগুৰিত এক সংবাদ মাধ্যমৰ জৰিয়তে সংবাদমেল আয়োজন কৰি তেওঁ কৈছে যে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ হেনো BTRত জুই জ্বলাব বিচাৰিছে বা পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ কাৰোবাৰ এজেণ্ট হিচাপে কাম কৰিব বিচাৰিছে। কিন্তু আজি মই তথ্য সহকাৰে গোবিন্দ বসুমতাৰী ডাঙৰীয়াৰ মুখা খুলিব বিচাৰিছোঁ। অজনজাতীয় লোকসকলৰ আগত মই আজি গোবিন্দ বসুমতাৰী ডাঙৰীয়াৰ মুখা খুলিব বিচাৰিছোঁ। এক সময়ৰ NDFBৰ প্ৰাক্তন সভাপতি আজিৰ দিনৰ BTRৰ ডেপুটি চিফ গোবিন্দ বসুমতাৰী ডাঙৰীয়াই অজনজাতীয় লোকসকলৰ বিষয়ে গোপনীয়তাৰে বা সিক্ৰেটলি কি কাম কৰিছিলে অজনজাতীয় লোকসকলৰ বিৰুদ্ধে সেয়া মই আজি তথ্য সহকাৰে ফাদিল কৰিব বিচাৰিছোঁ। এই চাওক, এইখন লেটাৰ 2014 চনৰ 6 নৱেম্বৰ 2014 চন। আপোনালোকে চাব পাৰে 6 নৱেম্বৰ 2014 চনত গোবিন্দ বসুমতাৰী ডাঙৰীয়াই তদানীন্তন NDFB প্ৰগ্ৰেছিভৰ সভাপতি হৈ থকা সময়ত ভাৰতবৰ্ষৰ মাননীয় যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ দামোদৰ দাস মোদী ডাঙৰীয়ালৈকে পত্ৰ প্ৰেৰণ কৰি স্পষ্টভাৱে কৈছিলে যে 60% of land of the belts and blocks are already under the occupation of non-tribal which comprises illegal immigrants and Indian citizens of different communities। আৰু তেওঁৰ স্বাক্ষৰ মই দেখুৱাই দিব বিচাৰিছোঁ। এই যে গোবিন্দ বসুমতাৰী ডাঙৰীয়াৰ এই স্বাক্ষৰ অজনজাতীয় লোকসকলৰ অজনজাতীয় লোকসকলৰ সন্মুখত বা অজনজাতীয় সংগঠনৰ সন্মুখত মই আজি এই তথ্য সহকাৰে ফাদিল কৰিব বিচাৰিছোঁ যে যিগৰাকী গোবিন্দ বসুমতাৰী ডাঙৰীয়াই আজি বাল্মীকি হৈ ৰত্নাকৰৰ পৰা বাল্মীকি সাজিব বিচাৰিছে, কিন্তু সেইগৰাকী গোবিন্দ বসুমতাৰী ডাঙৰীয়াই 1% নহয় 2% নহয় সমূহ জনজাতীয় লোকৰ যিমান নন ট্ৰাইবেল জনগোষ্ঠী আছে তাৰ পৰা 60% লোকে অবৈধ বেদখলকাৰী বুলি প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈকে অভিযোগ পত্ৰ প্ৰেৰণ কৰিছিলে। আজি মই তথ্য সহকাৰে দেখুৱাইছোঁ। আৰু দ্বিতীয় কথাটো মই ক'ব বিচাৰিছোঁ, তেওঁ কৈছে যে পৃথ্বীৰাজ নাৰায়ণ দেৱে কিবা কাৰোবাৰ এজেণ্ট হৈ কাম কৰিছে। চাওক, মই ট্ৰাইবেল বেল ব্লকক লৈ যি মন্তব্য প্ৰকাশ কৰিছিলোঁ তাক লৈ মই অলৰেডি স্পষ্টীকৰণ এবাৰ নহয় 2বাৰ 3বাৰ বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে আৰু আনকি মোৰ ফেচবুক প্ৰফাইলৰ জৰিয়তেও মই মোৰ দুখ প্ৰকাশ কৰিছোঁ যে মোৰ ভাষ্যৰ একাংশ কাট কৰি বজোৱাৰ কাৰণে কিছু সংগঠনসমূহে বা অজনজাতীয় লোকসকলে দুখিত হৈছে। তাক লৈ মই দুখ প্ৰকাশ কৰিছিলোঁ আৰু তাক লৈ মই মৰ্মাহত। কিন্তু তাৰ পিছতো মোৰ ক্লিয়াৰিফিকেশ্যন দিয়াৰ পিছতো গোবিন্দ বসুমতাৰী ডাঙৰীয়াই কালি মাজত টপককে আকাশৰ পৰা টপকি আহি সংবাদমেল দিয়াৰ উদ্দেশ্যটো কি? আজি তেওঁ নিজৰ চৰিত্ৰটো অজনজাতীয় লোকৰ আগত বিৰাট ভাল দেখুৱাব বিচাৰিছে নেকি? তেওঁতো আজি ক'ব গ'লে বড়ো জাতিৰ জেলেনী আংগাৰ, বড়ো জনগোষ্ঠীৰ যিমানখিনি প্ৰাক্তন NDFB আছে তেওঁলোককতো ঠগিলে আৰু আনকি এতিয়া অজনজাতীয় লোকসকলৰ লগতো ভিকো ভাওনা কৰি অজনজাতীয় লোকসকলক বলিৰ পঠা বনাই ৰাজনৈতিক বৈতৰণি পাৰ হ'ব বিচাৰিছে। আজি এইবিলাক মানুহৰ কাৰণেই বিভিন্ন সিন্ডিকেট ৰাজ, বিভিন্ন ক'ব গ'লে দালাল ৰাজ BTDত পুনৰাই আৰম্ভ হৈছে। এইবিলাক মানুহৰ কাৰণেই হিমন্ত বিশ্ব শৰ্মা ছাৰৰ নেতৃত্বত থকা অসম চৰকাৰৰ গৃহ বিভাগ এই শ্ৰীৰামপুৰ সিন্ডিকেটৰ কাৰণে বদনাম হ'বলগীয়া হৈছিলে। এই কনস্পিৰেটৰ্ছ যিবিলাকে অসম চৰকাৰক কেতিয়াও শান্তিত থাকিব দিব নিবিচাৰে আৰু আজি তেওঁলোকে ডাঙৰ ভাঙন দিছে। এটা কথা মনত ৰাখক গোবিন্দ বসুমতাৰী ডাঙৰীয়া, আপুনি মোৰ বিৰুদ্ধে কি কয় কওক, তাতে মোৰ ক'ব লগা নাই, কিন্তু আপোনাৰ চৰিত্ৰ মই আজি ফাদিল কৰিছোঁ। আপুনি যে নিজেই প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈকে পত্ৰ প্ৰেৰণ কৰি কৈছিলে যে 60% অফ দ্য নন ট্ৰাইবেল অকুপাইং দ্য ট্ৰাইবেল বেল্টছ এণ্ড ব্লকছ আৰ ইলিগেল ইমিগ্ৰেণ্টছ, সেয়া আপুনি নোটছাত কৰাৰ সাহস আছে নে দম আছে আপোনাৰ?